Hello guys, welcome back to my YouTube channel. কি খবৰ সকলোৱে জনাবচোন। আজি বহুত দিনে হ'ল ভিডিও কৰা নাছিলো। তো বহুতে কৈ আছিল ভিডিও কিয় দিয়া নাই, কিন্তু বহুত অসুবিধা হৈ আছিল। অসুখ মোটামুটি শিৱ পূজাৰ আগৰ পৰাই বাবু জ্বৰ হৈ পেলাই জ্বৰ অলপ ভাল পাই ডাক্তৰ তাত নিলো, কিন্তু জ্বৰ নহয় আই ওলালে, ইয়াৰ বসন্ত ওলালে, আই দেখা দিলে। তাৰপিছত সেনেকৈ 10 দিন 12 দিনটো ইয়াৰ লগতে অলপ লাগি থাকিলোঁ। তাৰপিছত চৰাই দিলোঁ। তাৰপিছত ইয়াৰ আই ওলোৱাৰ পিছত গাঁৱতো গ'লোঁ, যিহেতু পৰীক্ষা শেষ হৈছিলে, স্কুল বন্ধ আছিলে। গাঁৱত যায়ো ইয়াৰ ঠাণ্ডাটো অলপ আই ওলাওঁতে যে গৰম বস্তু খাব নালাগে, ঠাণ্ডা বস্তু খাব লাগে বুলি ঠাণ্ডা বস্তু খুৱাওঁতে ইয়াৰ টনচিল হৈ গ'ল। টনচিলটো পূৰা ফুলি গ'ল, যাই সি নাকেৰে উৱাই ল'ব নোৱাৰে, মুখেৰেহে উৱা লৈ থাকে। তাৰপিছত ডাক্তৰক দেখুৱাই মেলি এক্সৰে কৰিব দিলে। এক্সৰে কৰি মেলি চব টনচিল ENT ডাক্তৰক দেখুৱাব দিলে। ENT ডাক্তৰক দেখুৱাই টনচিল গল ইয়াৰ পূৰা ফুলি গৈছে। সেইকাৰণে সি নাকেৰে উৱা ল'ব নোৱাৰে, মুখেৰে উৱা লৈ থাকে। তাৰপিছত সেনেকৈ ENT ডাক্তৰক দেখুৱাৰ পিছত ঔষধ দিয়াৰ পিছত ভাল পালে। সেনেকৈ বিহু আহি পালে। বিহুত আৰু গাঁৱতো গ'লোঁ, পাঠশালা গ'লোঁ আমি ঘৰত যাই। বিহুতো ভিডিঅ' সেনেকৈ কৰা নহ'ল, আৰু ভিডিঅ' কৰাই হোৱা নাই। সেই বাবুৰ অসুখ সেনেকৈ দৌৰা-দৌৰি। তাৰপিছত বিহুত ঘৰত যাই আহিলোঁ। ঘৰৰ পৰা আহিও ইয়াৰ ঔষধ খায়ে আছে এতিয়াও। টনচিলৰ ঔষধ খুৱাই আছোঁ, এটা নাকৰ স্প্ৰে দিও আছোঁ এতিয়াও। 1 মাহ হ'লে আৰু নিব কৈছে ডাক্তৰৰ তাত। 1 মাহ হ'ব আৰু এতিয়া নিব লাগিব, আৰু এদিন চেকআপত নিব দিছে ডাক্তৰে। তো আহি পেলাই আৰু এনেকৈ আৰু ঘৰৰ কামটো চলিয়ে আছিলে। এইফালে মোৰো গা ইমান ভাল নহয়, মোৰো কঁকালৰ বিষ। এনেকৈ ভিডিঅ' বনোৱাই নাই, দৌৰা-দৌৰি হৈ আছে। তো ঘৰৰো অলপমান এতিয়া থকা ৰুম দুটা ৰুম ঠিক হ'ল। বাকী এইফালে দেখিছে, এইটো এনেকৈ 2টা ৰুম ঠিক হৈছে, আৰু বাকী ইফালে বাকীখিনি কৰা হোৱাই নাই। এতিয়া কাম পিছত কৰিম, কেইদিনমান পিছত কৰিম। তো ভাবিলোঁ, বহুতে কৈ আছে ভিডিঅ' কিয় দিয়া নাই। সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা আৰম্ভ কৰোঁ। বাবু স্কুলত গৈছে, তো সিও আহি পাব, অলপ দেৰিকৈ আহি পাব। তো হাজবেণ্ডো ডিউটিত গৈছে। তো ভিডিঅ' এটা আজি বোলো একো বিশেষ অনা নাই আপোনালোকলৈ, এনে কথাখিনি জনাৰ কাৰণে বহুতে সুধি আছে। সেইকাৰণে বোলো ভিডিঅ' অলপে বনাই দিওঁ, বহুত দিন বনোৱা নাই ভিডিঅ', তো বনাই দিলোঁ। আৰু এইফালে ঘৰো 2টা ৰুম আমাৰ ঠিক হ'ল অলপ, আৰু বাকীখিনি হোৱা নাই। তো ঘৰত গৈছিলোঁ, গাঁৱৰ ঘৰত। তো মোৰ বিয়াৰ ফাৰ্নিচাৰখিনিতো ঘৰতে আছিলে, গাঁৱতে আছিলে। তো অলপ লৈ আহিলোঁ। এইখন বিচনাখন, ড্ৰেছিংখন, সেনেকৈ অলপ ফাৰ্নিচাৰখিনি অলপ লৈ আহিলোঁ, যিহেতু আমি ইয়াতে বেছি থাকোঁ। গাঁৱতো ধৰক গাঁৱৰ ঘৰত গ'লে 2 দিন 4 দিনে থাকোঁ, তো সিয়াতে আছে, তাত যিহেতু আছে থকা ব্যৱস্থা। তো এইখিনি আমি ইয়াতে গুৱাহাটীতে লৈ আহিলোঁ। আহি পেলাই ভাবিলোঁ আজি আপোনালোকক জনাওঁ। তো ভিডিঅ' দিম, লাহে লাহে দিম, আৰু ভিডিঅ' অলপ ঠিক হ'লে। বাবু এতিয়া গা ভাল পাইছে, আৰু সেনেকৈ। আৰু মোৰো বিৰাট চৰ্দি লাগি আছে, তথাপিতো সেনেকৈ চলি আছোঁ। তো চাই থাকিব ভিডিঅ'বিলাক, আগলৈ আৰু বেলেগ দিম ভিডিঅ', চেষ্টা কৰিম দিব, আপোনালোকে চাব। তো বহুত দিন ভিডিঅ' দিয়া নাই বুলি নোচোৱাকৈ নাথাকিব, চাই থাকিব। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক। আমিও আছোঁ সেনেকৈ, ঠিকে থাকে আছোঁ, আৰু সেনেকৈ চলি আছোঁ। তো এয়া ট্ৰেইনৰ মাত। তো ভিডিঅ'টো এইখিনি, আৰু বিশেষ একো নাই। তো চাই থাকিব, আৰু প্লিজ চেনেলবিলাক ছাবস্ক্ৰাইব কৰি দিবচোন। যদি কোনোবা নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কৰিব। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।